হেল্ল' গাইজ, কি কৰি আছে? এফালে এইটো কালিৰ ভিডিঅ' আছিলে দেই। সন্ধিয়া টাইমত আমি চাৰিআলি যাব ওলালোঁ। এফালে মই ৰেডি হ'লোঁ, তাৰপিছত গৈ পালোঁ চাৰিআলিলৈ, মানে পামগৈ আৰু ডেইলি বজাৰত সোমাম বুলি। কালিতো চানডে আছিলে, কি খাম বোলে, মাছ মাংস দিনতো খোৱা নহ'ল, সেইকাৰণে ৰাতি লোকেল মাছ বিচাৰিলোঁ। এফালে পালোঁ 200 টকাই পালোঁ দেই মাছটো, মানে শেষ হৈছিলে, আমি বহুত দেৰিকৈ গৈছিলোঁ নহয়। তাৰপৰা এফালে আকৌ ভাতকেৰেলা, তাৰপৰা তিয়ঁহ ল'লোঁ, তাৰপৰা ভেন্দি ল'লোঁ। এফালে ভেন্দি মই বহুত ভাল পাওঁ খাই। তাৰপৰা এইফালে বেতগাজ ল'লোঁ। বেতগাজটো বহুত দাম, 5ডাল নে 4ডাল আছে 50 টকা বোলে, কিন্তু মই যেনে তেনে কৈ 40 টকা আনিলোঁ। এফালে মাছটো ধুনীয়া মাছ, লোকেল মাছ হয় দেই। চ' এফালে আকৌ মানুহটোক মই বাচিব দিছোঁ, এনেকৈ বহি লৈ পকাতে বাচে, মানে মোৰ মানুহটোৱে মাছ বাচাত একদম ধুনীয়াকৈ বাচিব জানে। মই কিন্তু বহুত বেয়া পাওঁ মাছ বাচি। চ' সেইকাৰণে মাছ আনিলে মানে মানুহটোৱে বাচি মোক খুৱাই বাৰু। এফালে আকৌ মই ভাজিব লৈছোঁ, দেখিছেনে? এফালে ভাতকেৰেলা, আলু, তাৰপৰা এইটো কি কয়, বেতগাজ, এইটো বনাম বুলি কৰি আছোঁ। মাছটো আগতে ফ্ৰাই কৰি লৈছোঁ। ইয়াতে কেইটামান 5টামান মই ৰখাই থৈ দিম, মানে চব্জিৰ লগত দিবলৈ দেই। মই এনেকৈ যেতিয়া চব্জিটো সিজাৰ পিছত মানে পানী দি তেতিয়া মাছটো দিলে মানে বেছি ভাল লাগে দেই। পিছত মানে নাভাজাকৈ দিলে মানে এইটো মই বাছি লৈছোঁ। তেনেকৈ খাই ভাল পাওঁ মই, সেইকাৰণে মই তেনেকৈ বনাম বুলি ৰাখি থৈ দিছোঁ 5টা মাছে। কাৰণ আজিতো মানে সোমবাৰ, চ' সোমবাৰে নাখাওঁ, সেইকাৰণে ইমান বেছিকৈ নবনাওঁ বুলি কৰি আছিলোঁ। তাৰপিছত আকৌ কিবা এটা ভাল নলগা নিচিনা লগাৰ কাৰণে মই আকৌ দিনৰে এটা আছিলে নহয়, এইটো দালি মই যে বনাইছিলোঁ, দালি খৰিচা বনাইছিলোঁ যে, এইটো চব্জি অলপ আছিলে নহয়, তাৰপৰা মই এইটো দি দিলোঁ, চব্জিটোৰ লগত দি দিলোঁ। তো বেছি হৈ থাকিলে নহয় চব্জিটো, তো খাবলৈ কিন্তু বহুত টেষ্টি লাগিছিলে দেই। মানুহটো কৈছে বহুত ধুনীয়া বনাইছা দেই বোলে। এফালে মই ইয়াত অকল দিছোঁ, নহৰু দিছোঁ দেই, মই বিলাহী দিছোঁ বাৰু। তাৰপৰা ধনিয়া আছে বুলি ভাবিলোঁ, পাহৰি থাকিলোঁ নহয় আনিবলৈ। এফালে ৰেডি হ'ল মোৰ চব্জি, তাৰপৰা খাম বুলি এইফালে ৰেডি কৰিলোঁ। চ' সেয়াই আৰু কালিৰ ভিডিঅ'। চ' কেনেকুৱা পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে ফ'ল' কৰি দিব। বাই বাই।